তো হাই ফ্রেন্ডস চাওক আমি এতিয়া ক'ত আছো চাওক গাইজ দোস্ত আমি আজি ক'ত যাই আছো জানানে আমি আজি যাই আছো ফটোশ্বুটত তো চাই থাকক ভিডিঅ'টো শেষৰ পৰা আৰম্ভণিৰ পৰা শেষলৈ তো আহক ভিডিঅ'টো আৰম্ভ কৰো বলক ৰ বলক গাইজ ৰিলেশ্যন পাই গৈ আছে কোনে কোনে ফটো উঠবি আমাৰ লগত আহি যা আৰু এয়া হৈছে আমাৰ মানে আৰ্মি তো চাই থাকক এয়া আমাৰ ভণ্টি আৰু ভাইটিসকলে স্কুলৰ পৰা ঘৰত যাই আছে এই দিলেশিক ভাই যে কি কয় মানে স্কুল ছুটি হৈছে ঘৰত যাব নালাগিব তাই মানে তাতে ঘৰত নাযায় তে ফিল্ডিং মাৰিব নেকি তো আমি আৰু যাই আছো মানে সেই যে পাহাৰটো চাই আছে পাহাৰটোৰ গুৰিত যাই আছো আমি এই ভাই এ শেষ করছে ভাই জি ধুলি শেষ করছে রে শেষ অৱস্থা নোহোৱা হৈ গ'ল গাড়ী জীৱনত মানে মোবাইল চেঞ্জ নকৰে চালা হার কিপটা আৰু আমি ইয়াত পেট্ৰল পাম্পত আহিলো মানে ইয়াত ইয়াৰ পৰা আমি এজন লগত লৈ যাম মানে ৰাহুলক লগত লৈ যাম তো চাই থাকো তো গাইজ ফাইনেলি আহি পাইছো আমি ফটোশ্বুটত গাইজ কিমান ধুনীয়া প্লেচ ভাই তো গাইজ এয়া হৈছে মানে এয়া আমি ফটোশ্বুট আহিছো চাওক প্লেচখন চাওক এবাৰ মাই গড মাই গড আৰু ইয়া হৈছে আমাৰ কৈমাৰী পাহাৰ আৰু ইয়াত আমি ফটোশ্বুট কৰিবলৈ আহিছোঁ আজি মানে চাওক প্লেচটো এবাৰ মানে কিমান ধুনীয়া প্লেচ আৰু যদি আপোনালোকে আহিব খোজে তেনে আহিব পাৰে চাওক ৰাহুল ভাই আমাৰ ইয়াতে দুটা কেটিএম হৈছে আৰু ইয়াৰ দিলাশিক ভাই ফটোগ্ৰাফি কৰি আছে আৰু শিৱম ব্ৰ আৰু সেইটো হৈছে ৰাহুল বদমাইছ তো তো চাওক গাইজ প্লেচখন চাওক এবাৰ যদি আপোনালোকে ভিডিঅ' শ্বুট কৰিবলৈ আহিব খোজে ইয়াতে ভিডিঅ' বনাবলৈ পাৰিব নো টেনশ্যন গাইজ ভিডিঅ' শ্বুট কৰিম ইয়াতে ব্লগ আৰু ইয়া হলো মই ফটোগ্ৰাফি কৰি আছো আৰু সেই দুটা মানে পোষ্ট দি মানে তাতে থিয় হৈ আছে মানে পোষ্ট দি আছে মই এতিয়া ফটো মাৰিম তাহন দুজনক তো এজন হল মানে ৰাহুল আৰু এজন হল মানে আমাৰ দিল আছে তো মানে ভিডিঅ'টো চাই থাকক শেষলৈকে তো ইয়াৰ হলো মই ফটো মানে ফটো মাৰি আছো फ्रेंड्स कमेंट करके बताना कि ये जगह कैसा लगा आप लोगों को प्लीज कमेंट करके बताओ और गाइस जगह মানে ঠাইটো কেনেকুৱা লাগিছে নিশ্চয় কমেন্ট কৰি জনাব আৰু তো আমি ইয়াতে মানে ৰাহুল ভাই ফটোগ্ৰাফি কৰি আছে আমাৰ লাস্ট একটা ফটো উঠি না তো গাইস যদি আপোনালোকে ফটো শুট কৰিব যে বা ভিডিও বনাবলৈ খুজে তাহলে আহিলে হল ইয়াতে মানে প্লেসটো চাই যাওক এবাৰ মানে কিমান ধুনীয়া প্লেস সো বনাব পাৰে আপোনালোকে তো আহিলে হল গাইস মোৰ লগত আছে মানে আপোনালোকে জানে সদায় থাকে মোৰ লগত আৰু মই তাৰ লগত সদায় থাকো আপোনালোকে ফটো শুট কৰিলে আমাৰ লগত আহিব গাইস একদম প্ৰফেশনাল ফটো এডিট ওই আছে আমাৰ জাসমানক লাইট বুলি ক'ব পাৰে জাসমানক ইয়া গাইস জাসমানক লাইট মানে সন্মুখত গৈ আছে তো মই তাৰ পিছে কৈ আছো আৰু যদি আপুনি ভাবি আছে যে মই ভিডিও শুট কৰিম তেনেহলে ইয়াতে আহিলে হ'ল हम लोग यहाँ पर फोटो शूट करने के लिए आया था फाइनली फोटो शूट कंप्लीट हो गया तो हम घर चलेंगे अभी तो गाइस देख सकते हो बैकग्राउंड देखो यार कितना मजा लग रहा है यार वो शिट तो हम अभी घर चलेंगे बाय और गाइस मोर दांत बिला केनेকুৱা লাগিছে तो बाय बाय गाइस बाय बाय